सजल फाउंडेशननि फिन बाखनायथाव खामानि गोजां बोथोराव गोरिब नखरनि रायजो राजाफोरनि जेंनाखौ नुनानै गुबुन गुबुन समाव सजल फाउंडेशना रायजो राजाफोरखौ मदद होबोनाय बायदिनो दिनै फिन रायजो राजाफोरखौ मदद होनो सिगांबोदों सजल फाउंडेशना। सैत्यपुर गामिनि गोबां सुबुंफोरनो दिनै गांसे गांसे कम्बल राननानै होदों सजल फाउंडेशननि बिगोमा एबा बिटिआरनि मावफुं सोद्रोमा सजल कुमार सिंह बिथाङा। কম্বল বিতরণ কৰিছো এটি সত্যপুৰ হয় তো মই মেইনলি শ্ৰীৰামপুৰ আৰু গুমা সমষ্টিত ডিসেম্বৰ মাহৰ পৰা আমি কম্বল ডিস্ট্ৰিবিউশন কৰি আছিলো। আগত এটা টাৰ্গেট লৈছিলো যে 4 পৰা 5000 পৰিয়ালক দিম। যেতিয়া দিবলৈ যাও তেতিয়া মই চাই আছো যে মানুহখিনি আৰু নিটো সদায় চাহিদাটো বাঢ়ি আছে। তো এই কাৰণে এতিয়াও আমি ডিসেম্বৰৰ পৰা জানুৱাৰীৰ এন্ড লৈকে চলি থাকিব প্ৰগ্ৰাম আৰু হয়তো 7-8 টোটাল পৰিয়ালে পাব কম্বল আৰু বহুত দৰকাৰ বুলি মই ভাবো। তাৰ কাৰণে আমি সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা শ্ৰীৰামপুৰ আৰু গুমা মই এটা বস্তু চাইছো যে গুমা বহুত পিছ পৰি আছে, তাৰ মানুহ পিছ পৰি আছে, ৰাস্তা ঘাটৰ পৰা সব পিছ পৰি আছে। তাৰ কাৰণে মই ভাবো যে শ্ৰীৰামপুৰ মোটামুটি কাম হৈছে, এতিয়া গুমাৰ কাম কৰিবলগীয়া বহুত আছে। তাৰ কাৰণে মই দিন ৰাতি যাতে আগন্তুক দিনত যে আমাৰ 2025 যি বিটিসি ইলেকশন আছে তাত যাতে বিজেপি দুই জায়গাত জয়ী হয় আৰু বিজেপিৰ হৈ মই প্ৰচাৰো চলাই আছো আৰু কামো কৰি আছো। ৰাইজৰ যি মানে সুবিধা অসুবিধা যিমানখিনি পাৰি আছো পাৰ্সোনাল পুঁজিৰ পৰা হোক সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা হোক আমি কাম কৰি আছো। কতবা ৰাস্তা ৰিপেয়াৰিং কৰি দি আছো, কতবা ৰাইজৰ মেডিচিন কিনি দি আছো, কতবা আমি কম্বল ডিস্ট্ৰিবিউশন কৰি আছো, আমি কাম কৰি আছো আৰু শ্ৰীৰামপুৰৰ লগে লগে মই গুমাৰো কাম কৰি আছো। মই ভাবো যে আগন্তুক দিনত বিটিআৰত আমাৰ দুটা সমষ্টি জয়ী হ'ব আৰু যেহেতু ওপেন সমষ্টি হয় দুটাই জয়ী হ'ব আৰু ৰাইজৰ কাম হ'ব।